Hello guys, welcome back to my channel Biggest Lifestyle. আৰু আজি আপোনালোকে চাই আছে না নতুন vlog and আজি মই এতিয়া উলোৱা নাই এতিয়ালৈকে উলাম মানে আজি পিনে যাবলগীয়া আছে শিৱসাগৰ পিনে ফ্ৰেণ্ড এটা কামত and মই এনেই যাওঁ ফুৰিবলৈ so ভাবিছোঁ অলপ ফুৰিয়া হবে মনটো ফ্ৰেছ লাগিব মাইণ্ডটো ফ্ৰেছ লাগিব আৰু অলপ কিবা কিবি মোৰ কলেজৰো কাম আছে so কৰি আহোগৈ and এতিয়া ওলাই লগে অ মা মোক বাইকখন লাগে দেখিছে নাই মোৰ ঘৰত ইজ্জতো নাই অলপ দেখিছে মোৰ ঘৰত ইজ্জত নাই অলপ সেইটোৱে আৰু মোৰ লাইফ কি ক'ব Few moments later. So finally পালো শিৱসাগৰ ৰাস্তাত ব্লগ কৰা নহ'ল কাৰণ বাইক চলাই আছিলোঁ এণ্ড এইপিনে দীপজ্যোতি দেখিছে মোৰ হোষ্টেল মেট আগৰ এণ্ড মই নিজৰ ৰুম নগ'লোঁ কাৰণ ইয়াৰ পৰা বহুত দূৰ হয় ডিমিট্ৰিৰ পৰা আৰু ইয়াতে আহি ৰখিলোঁ কাৰণ যাৰ লগত আহিছোঁ তাৰে ৰুম হয় ফণি এনেই মাৰ্কশ্বিট ল'ব আহিছিলে চব এইপিনে ডাৰ্ক চাৰ্কছ দেখিছে গোটেই ৰাতি টোপনি খতি একদম ৰাতিপুৱা সাৰ পাই কেনে লৈ আনিছে আৰু এতিয়া একো খোৱা নাই চ' ব্ৰেকফাষ্টটো কৰি লওঁ দেন লগ পাই আছোঁ বাই বাই দীপজ্যোতি চ' আমি খাবলৈ ৰখিলোঁ বৰলুইত ধাবা বুলি আছে এখন চেপনত আছে বহুত ধুনীয়া খানা ছাৰ্ভিচটো বহুত ভাল পালোঁ এণ্ড বহুত টেষ্টি লাগিলে খাই হেডছ অফ টু বৰলুইত Extremely annoying shift later. কি হ'ল মা কি বুলি কৈছা অলপ আগত হে মই যেতিয়া কৈছিলোঁ মই এটা ভাল ইউটিউবাৰ বনিম বুলি কি বুলি ক'লা তুমি মায়ে মোক ক'লে কি মই একো বনিব নোৱাৰো বোলে লাইফত মই দেখাই আছোঁ ৱেইট মই দেখাই আছোঁ তোমাক দিন কে বাজ গে 4 বাজে মতলব ৰাতি 4টা বজাত আৰু মই এতিয়া ভোক লাগিলে মই চাওমিন বনাই ল'লোঁ দেখিছে মানে কি হ'ল চাওমিন মানে মোৰ চিকেন অলপ আছিলে ঘৰত মই নোখোৱা ভাত পাতিম ভাবিছিলোঁ কিন্তু পতা নহ'ল আৰু এইটো দেখিছে মোক দিছ ইজ মাই মষ্ট আগলি প্ৰচেছ এণ্ড দেখিছেনে মই একদম আমনি লাগি গৈছে ৰখি ৰখি কেতিয়া বইল হ'ব কেতিয়া বইল হ'ব কেতিয়া বইল হ'ব একচুৱেলি চবতছে ফানি ৰিজন হৈছে মই পিঁয়াজ কাটিব নাজানো কোনোমতে কাটোঁ আৰু মানে মই আলু পিঁয়াজ যদি কিবা ভাজি বনাব হয় মই কেতিয়াও কাটিব নাজানোৱে মানে আজিলৈকে নিশিকিলোৱে কেনেকৈ কাটে আৰু মই কটা ষ্টাইলটো নাজানো মিনছ আপোনালোকে চাব পিঁয়াজখিনি এতিয়া মই কোনটো ষ্টাইলত কাটিলোঁ মানে এইখিনি মন কৰক মই কটা পিঁয়াজ কি ধুনীয়া সমান সমান চব ধুনীয়া ধুনীয়া একদম মানে কি ক'ম আৰু আপোনাক এইটো মোৰ এটা এক্সট্ৰা অৰ্ডিনেৰী টেলেণ্ট এণ্ড বহুত ৰেয়াৰ So guys, কাইলৈ আছে আৰু এটা স্পেচিয়েল অকেশ্যন আপোনালোকে যদি চাব বিচাৰিছে পাৰ্ট 2 দেন চাই থাকক ভিডিঅ'টো নেক্সট ভিডিঅ' আহি আছে কাইলৈ এটা স্পেচিয়েল অকেশ্যন আপোনালোকক দেখাম কি হয় চ' এতিয়ালৈকে চাই থাকক বাই যদি চেনেলটো নতুন হয় তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকে ভাল পাইছে ভিডিঅ'টো তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যনখিনি আপোনালোকে পাই থাকে এণ্ড যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু দেন বাই